গোলাঘাট নগৰত গ্ৰন্থৰ আন্দোলন উদলি মুদলি নগৰখন গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থৰ সুবাসত মতলীয়া গ্ৰন্থপ্ৰেমী মনে বিচৰা গ্ৰন্থ বিচাৰি ভিৰ কৰিছে ছাত্ৰ ছাত্ৰী আৰু গ্ৰন্থপ্ৰেমীয়ে হাতে হাতে কিতাপ আৰু ফেশ্বন লৈ ৰাজপথত নামি পৰিল হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী গোলাঘাটৰ ৰাজপথত দেখা গ'ল এই দৃশ্য ভক্স পপুলাৰ উদ্যোগত যোৱা 18 নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা 2022 গ্ৰন্থমেলাৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু অন্যান্য মনোগ্ৰাহী অনুষ্ঠানে গ্ৰন্থমেলাৰ বাকৰি জীপাল আৰু প্ৰাণৱন্ত কৰি তুলিছে মঙলবাৰৰ দিনটোত গ্ৰন্থ সমদল আছিল অনুষ্ঠানৰ ব্যতিক্ৰম পদক্ষেপ গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা আজি পঞ্চম দিনত আমাৰ গ্ৰন্থ সমদল হৈছে আৰু এই গ্ৰন্থ সমদলত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে প্ৰায় 8,000 অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু নগৰখনত এক বৌদ্ধিক বাতাবৰণ গঢ়ি তোলাত যথেষ্ট সহায়ক হ'ব ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ মাজলৈ ঘূৰাই অনাৰ কাৰণে আমি যি প্ৰচেষ্টা হাতত লৈছোঁ আমি সকলোৱে সহযোগিতা পাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আৰু 5টা দিন আজি বাদ দি 5টা দিন আছে আমি তাৰকাগৃহৰ সহযোগত বিশ্বব্ৰহ্মাণ্ড পৰ্যবেক্ষণৰ কাৰণে দূৰবীণ কাইলৈ ডাঙৰ ডাঙৰ 2টা দূৰবীণো ইয়াত আহিব সকলো ছাত্ৰ ছাত্ৰীকে এই সুবিধাটো ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ বিজ্ঞান দিৱস আছে তাৰোপৰি আমি লাচিত দিৱসৰ উৎসৱমুখৰ পৰিৱেশত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছোঁ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ হ'ব বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে কবিতা আবৃত্তি কবি সন্মিলন বা অন্যান্য কাৰ্যসূচী আছে গ্ৰন্থ সমদল আছে গ্ৰন্থ উন্মোচন আছে নীল আকাশ আচুৰ্য বৰপাত্ৰ আৰু কুসুম কৈলাশৰ দৰে গায়কে ইয়াত গীত পৰিৱেশন কৰিব গতিকে সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিম গোলাঘাটৰ পৰা মৃদুল গোস্বামী ৰিপৰ্ট নিউজ মেগনেট এনি